আৰু দেখি এনেকুৱা মাক পালে আৰু কি লাগে হয়নে মই মাক কৈ আছিলে যে গাহৰি মাংস 100 টকাৰ আনি দিয়া না মই খাওঁ মানে মোক খাব মন গৈছিলে গাহৰি মাংস পুৰা আৰু ঘৰত যিহেতু মানুহ নাই 100 টকাৰ মাংসখিনিয়ে যথেষ্ট মোৰ কাৰণে আৰু মই অকলে খোৱা নাই দেই মোৰ লগত আৰু ভতিজা পোৱালিটো খাইছে আৰু মই গৰমত মানে গৰম পানী ধুনীয়াকৈ বইল কৰি লৈছোঁ তাৰপিছতে এইখিনি আকৌ কেৰাহীত দি অলপমান সময় লৰপৰাই ল'ম ইয়াতে অলপমান নিমখ দি দিছোঁ এনেকৈ মানে ভাজি ল'লে টেনশ্যন নাথাকে জুইত অলপমান সেক দিলে হৈ যায় আৰু নিমখটো ধুনীয়াকৈ সোমাই গ'লে আৰু মানে সোৱাদটো ভাল হোৱাৰ পিছত পুৰি উঠাৰ পিছত নিমখ নিদিলেও হৈ যায় এইখিনি ধুনীয়াকৈ গজি বাৰী এটা তেনেকৈ সোমাই লৈছোঁ সোমাই লৈ জুইত দি দিছোঁ গেলা গৰমত জুই খৰিকেইডাল জ্বলাই লৈছোঁ যে ঘাম ততকৈ বাহিৰ হৈ গৈছে একদম আৰু এইকেইটা পুৰি মোৰ ধুনীয়া হৈ গ'ল আৰু এয়া ভাত ধুনীয়াকৈ বাতিত ওলাই লৈছোঁ ইয়াতে মই নিমখ আৰু পিঁয়াজ জলকীয়া কাটি দিছোঁ আৰু গাহৰি মাংস ভাজিছিলোঁ যে তাৰে অলপমান তেল দি দিছোঁ ই সোৱাদ একদম আল্টিমেট সোৱাদ এনেকৈ জুতি লগা এসাঁজ খাব পালে আৰু কি লাগে হয়নে